Good morning সবকে আজি ব্লগটো আৰম্ভ কৰোঁতে দেৰি হৈ গ'ল ৰাতিপুৱা সব ঝামেলা সামৰি কেনে আমি ওলাইছোঁ এক ঠাইত যাবলৈ ডেণ্টেল ক্লিনিক হাজবেণ্ডৰ দাঁতৰ চিলাই কাটিবলৈ আৰু আমাৰ লগত থাকক দিনটো কাটিবলৈ গাড়ীত উঠি কেনে আগে নিজৰ পছন্দৰ গান লগাব লাগিব তাৰপিছত অকমান ষ্টেৰিংটো ঘূৰাই ঘূৰাই চাব লাগিব আৰু দেউতাকে লাৰিলে নহ'ব হাতখন হি গুচাই দিব হিহে চলাব দেই আৰু এয়া আমাৰ মৰমৰ বেংগলোৰখন আৰু মোৰ ল'ৰাটো জানেই আৰু শুই যায় অকমান লম্বা ৰাস্তা হ'লে ডেণ্টিষ্ট অৱশ্যে দূৰতো আছিলে দেই খাৰ পাই গ'ল খাৰ পাই হঠাতে মামাক দেখি আচৰিত হৈ গ'ল ক'ৰ পৰা এইটো মামা আহি গ'ল ন মোৰ মাহীৰ ল'ৰা যে ভাইটি বেংগলোৰত থাকে হিও ফোন কৰিছিলে ডেণ্টিষ্টৰ তাত যাব লাগে আমি যোনদিনা যাম আমাৰ লগত বোলে যাব তাকো আধা ৰাস্তাৰ পৰা উঠাই কেনে লৈ গ'লোঁ যিহেতু ৰাস্তাতে তাৰ ঘৰ আৰু এয়া ক্লিনিকত ৱেইট কৰি কৰি দেউতাক ভিতৰত সোমাইছে চেম্বাৰত আমি দুটা মাক পুতেকে বাহিৰত বহি কেনে অকণমান ইন্তজাৰ কৰিলোঁ আৰু এইফালে অকণমান মামাই ভিডিঅ' লৈ দিলে ইমান ধুনীয়া ধুনীয়া শ্ব'পিচ সজাই থৈছে জানেনে খুব ভাল টেষ্ট দেই ডক্টৰগৰাকীৰ তাৰ পৰা উভতি ঘৰলৈ ঘূৰি আহোঁতে বেছি দূৰ নাযাওঁতে আচলতে টাইম হৈ গ'ল তাহাৰ লাঞ্চৰ কাৰণে তাতে খুব দেৰি হ'ল ডেণ্টিষ্টৰ তাত আৰু তাৰ খানাটো আমাৰ লগত থাকেই সেই তাকে মই তাক গাড়ীতে বোলো খুৱাই দিওঁ নহ'লে সি যদি ৰাস্তাত শুই যায় একেবাৰে লাঞ্চ স্কিপ হৈ তাৰ কিবা গধূলি হ'বগৈ আৰু সেইকাৰণে অকণমান খুৱাবলৈ লৈছিলোঁ পিছে তাক খাবৰ ইচ্ছা নগ'ল সেনেকৈ যদিও গাড়ীৰ ষ্টেৰিং দি বহুত চলাবলৈ ভুলাবলৈ চেষ্টা কৰিলোঁ তাৰপিছত ভাগ্য ভাল যে গাড়ীখন য'ত ৰখাইছিলোঁ নহয় তাতে এখন পাৰ্ক আছিলে তে গাড়ীৰ পৰা নামি মই তাক পাৰ্কত ঘূৰি ঘূৰি অকণমান খোৱালোঁ আৰু ইমান প্ৰকাণ্ড পুৰণি গছ এইবিলাক ন দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো তাৰ পৰা উভতি আহি কেনে লাঞ্চ কৰিলোঁ তাৰপিছত অৱশ্যে ৰাস্তাতে ভাইটিক নমাই দি আহিলোঁ আৰু এয়া লাঞ্চ কৰি উঠি শুই উঠি কেনে তাহাই গধূলি খেলি আছে অকণমান বাপেকে দাঁতৰ বিষত পৰি আছেগৈ বিচনাত আৰু সি কাৰ্টুন চাই খেলি আছে আৰু এইখিনি সময়তে মই সুবিধাটো লৈ লাঞ্চটো বনাই ল'লোঁ আজি আৰু তাক কোলাত লৈ বনোৱা নাই লাঞ্চ নহয় ডিনাৰ আচলতে আমাৰ কুক আহে মা বনাবলৈ কিন্তু তেওঁ মানে কিবা অসুবিধা ল'ৰাৰ জ্বৰ আৰু তেওঁৰ গতিকে আহিব নোৱাৰিলে অকণমান পাস্তা এফালে বনাইছোঁ আৰু গাজৰ ৰুকি থৈছোঁ আলুৰ লগত ভাজিম বুলি আৰু সেইফালে আলু বইল কৰি থৈছোঁ কণীৰ তৰকাৰী বনাবলৈ আৰু এইফালে ল'ৰা আজি খেলাত মগ্ন তাক নতুন বটল এটা কিনি দিছোঁ পানী খাবলৈ তাহাই পিছে এইটোত পানী খাব নাজানে সি এতিয়াও আমাৰ নিচিনা সেই খোলা মুখৰ কাপত বা গ্লাছতে সেইদিনাখন তাতেই শেষ কৰি কেনে নেক্সট ডে ব্লগটো কণ্টিনিউ কৰিছোঁ ইয়াত আমি দুটা আহিছোঁ পাকঘৰত গাজৰ কা হালৱা বনাবৰ কাৰণে মাজে মাজে এইবিলাক হালৱা বনাই খাওঁ বেলেগ বস্তু গাজৰ কা হালৱা বিটৰুট কা হালৱা আটাৰ হালৱা চুজিৰ হালৱা বাকীবিলাকতো আৰু কমনে আৰু গাজৰ কা হালৱাটোও কমন তথাপি আমি বনাম আপোনালোকে আমাৰ লগত থাকিব এইটো ৰেচিপি দেখুওৱা ভিডিঅ' নহয় এইটো বাছ এনেই আৰু এনেই আমি বনাম আমাৰ লগত কোম্পানী দিবৰ কাৰণে আহকচোন কুকাৰটো গৰম কৰি তাতে ঘি দিলোঁ আৰু ঘিত গাজৰ ৰুকি কেনে দিলোঁ এইটো নাট পাউডাৰ যাতে কেচাৰো থাকে আৰু আলমণ্ড ভাল বাদাম চাদাম যি থাকে আৰু ড্ৰাই ফ্ৰুট সেইবিলাকৰ গুড়া আৰু মই বহুত বিচাৰি এইটো কোম্পানীৰ ওলাইছোঁ আপোনালোকে জনাবচোন অন্য আৰু কিবা কোম্পানীৰ ভাল আছে নেকি স্লাৰ্প ফাৰ্মে মানে কয় সিহঁতে এয়া কোনো কেমিকেল বা অন্য বস্তু এড নকৰে আৰু পিয়ৰ বুলি সেইকাৰণে লৈছোঁ অৱশ্যে এডভাৰটাইজমেণ্ট নহয় দেই মই মাক হিচাপে মানে কেয়াৰফুলি এটা বস্তু বিচাৰি লৈছোঁ কাৰণে আপোনালোকক জনাইছোঁ আপোনালোকে ইউজ কৰিব পাৰে আৰু নহ'লে ইয়াৰে কিবা অল্টাৰনেটিভ আছে যদি মোক জনাব মই ট্ৰাই কৰি চাম আৰু এয়া ইয়াতে দিলোঁ আমুলৰ গাখীৰ গাজৰৰ হালৱা বনালে আচলতে খোৱা দি বনায় তে মোৰ তাত খোৱা নাই আৰু মই ভাবিলোঁ গাখীৰটোৱে ছেফ হ'ব নেকি মানে আগে পিছে মই এইটোৱে বেছি ব্যৱহাৰ কৰোঁ সেইকাৰণে গাখীৰতে লাহে গাজৰটো সিজাই দিওঁ আৰু এইটো ক'বচোন কোনোবাই গাজৰৰ খীৰ বুলিও ক'ব পাৰে গাজৰৰ হালৱা বুলিও ক'ব পাৰে মুঠতে নাম যিয়ে হওক মোৰ ল'ৰাই এইটো খাই গতিকে এইটোৱে বনাওঁ আৰু শুনিছে নহয় কান্দি আছে
মনটো ভাল লগাবলৈ বেলকনিলৈ লৈ গৈ দুটামান পাৰ চৰাই দেখালোঁ, প্ৰায়ে ইয়াতে দেখা যায়। আৰু তাৰপিছত ঘূৰি আহি এয়া দেখিছেনে, গাখীৰ প্ৰায় শুকাই গৈছে আৰু অকণমান শুকাব লাগিব। আপুনি যিমানেই যত্ন কৰি নাৰান্ধক কিয়ক, ল'ৰা ছোৱালী খাব মন নাথাকিলে পচন্দৰ বস্তুটোও নাখায়, সদায় খোৱা বস্তুটোও নাখায়। এয়া চাবচোন, মুখত সোমাই দিলোঁ নহয়, সি লগে লগে ওলাই দিলে। এয়া দেখিছেনে, লক্ষ্মী দিদি আহিছে আৰু মোৰ কাৰণে আনিছে খাৰু আৰু কাণফুলি। এওঁৰ আপত্তি মানে মই যে একো গহনা নিপিন্ধোঁ, মই আচলতে তাহাক কোলাত লৈ থাকিব লাগে কাৰণে এইবিলাক খাৰু চাৰু নিপিন্ধোঁ, সি দুখ পাব বুলি বা কাণফুলি সি টানিব বুলি এওঁ মানে মোক কৈ থাকে পিন্ধিব লাগে, নিপিন্ধাটো বেয়া কথা। সেইকাৰণে মোক আনি দিছে মানে আচলতে ভিলেজ মেলা হৈ আছে ইহঁতৰ। ইয়াতে কিবা এটা ফেষ্টিভেল, মই একজেক্টলি বুজি পোৱা নাই, কিন্তু কিবা এটা পূজা আৰু তাৰে পূজাৰে মানে ফেষ্টিভেল হয়। আৰু গোটেইগাল মানুহে মানে আমি যেনেকৈ বিহু চাবলৈ যাওঁ, তেওঁলোকে তেনেকৈ পূৰা নতুন কাপোৰ কানি পিন্ধি ডেইলি 4-5 দিনলৈ এনেকৈ মানে মেলালৈ গৈ আছে। আৰু সেই মেলাৰ পৰা বোলে আনি দিছে। আৰু এইফালে দেখিছে নাই, মোৰ ল'ৰা অকণমান খোজ দিব ধৰিছে। এইখন পুছ ৱাকাৰ আনি দিলোঁ, সি চোফাই টোফাই ধৰি খোজকাঢ়ি ফুৰে যে, সেইকাৰণে ঘৰৰ পৰাও চবে মানে ক'লে ফেমিলি বোলে ৱাকাৰ দিব হৈ গৈছে বয়স, সেইকাৰণে ৱাকাৰ আনিলোঁ আৰু ধৰি ঠিকেই খোজকাঢ়ে। অৱশ্যে তাৰ মন যাব লাগিব দেই, জবৰদস্তি কৰিলে সি আকৌ খোজ নাকাঢ়ে। তাৰপিছত লক্ষ্মী দিদিৰ মুখৰ পৰা শুনি বোলো কিনো মেলা চাবলৈ ওলাই গ'লোঁ। গধূলি দেখিছোঁ একদম গোটেই ৰাস্তাটোত লাইট লগাই থৈছে, ইমান ধুনীয়াকৈ, ভাল লাগি গৈছে। দুৰ্গা পূজাৰ সময়লৈ মনত পৰি গৈছে অসমৰ। ওলাই আহিছিলোঁ যেতিয়া ডিনাৰ বাহিৰত কৰিলোঁ, আঞ্জাৰ থালি এখন খালোঁ, কি ধুনীয়াকৈ কলপাতত দিছে দেখিছেনে, ভেজিটেৰিয়ান অৱশ্যে, ভাল লাগিছে। কিন্তু টেষ্টটো খুবেই ভাল আৰু টেঙা জ্বলা চব আছিলে। এইবোৰ আচলতে পেকিং কৰিবলৈ লৈছোঁ। আপোনালোকক যে কৈছিলোঁ বিয়া এখন আছে, কাপোৰ এযোৰ লৈছিলোঁ, সেই বিয়াখনলৈ যাবলৈ সময় হৈ গ'ল। আৰু বিয়া বেংগলৰত নহয়, বিয়া ক'ত হয় আগৰ ব্লগত জনাই থাকিম। বৰ্তমান মই পেকিং কৰিবলৈ লৈছোঁ। ল'ৰা শুলে, হাজবেণ্ড শুলে, এতিয়া অকণমান পেকিং কৰোঁ আৰু আপোনালোকক গুড নাইট কওঁ। আৰু লগতে এটা দৰকাৰী কথা, প্লিজ ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, তেতিয়াহে গম পাব মোৰ ভিডিঅ' কেতিয়া আহে, ন'টিফিকেশ্যন পাই যাব। আৰু মোক সুবিধাকণ দিয়ক আপোনালোকৰ লগত মোৰ লাইভটো শ্বেয়াৰ কৰিবলৈ। আৰু প্লিজ কমেণ্ট কৰিব ভিডিঅ'বিলাকত, মই কথকি মানুহ মোৰ লগত কথা পাতিব। গুড নাইট, পিছলৈ লগ পাম।